আমাৰ আস্থা হস্পিটেলৰ আণ্ডাৰত বিনামূলীয়া চিকিৎসা শিবিৰ এটা আয়োজন কৰা হ'ল। আৰু ইয়াতে আমি আজি নানানটা বিভাগ যেনে মেডিচিন বিভাগ, গাইনী বিভাগ, নিউৰোচাৰ্জাৰী বিভাগ, চাৰ্জাৰী বিভাগ, ইউৰ'লজি বিভাগ, পেডিয়াট্ৰিক্স বিভাগ, অৰ্থপেডিক্স বিভাগ, আই স্পেচিয়েলিষ্ট সবখিনি বিভাগ লগ লাগি আমি আজি ফ্ৰী চিকিৎসা দিবলৈ আগবাঢ়ি আহিছোঁ ডক্টৰছ ডে উপলক্ষে। আৰু ভৱিষ্যতে নেক্সট 3 মাহ আমি এনেকৈ মাজে মাজে ফ্ৰী চিকিৎসা দি যাম বুলি আমি আশা কৰিছোঁ। আৰু 3 মাহৰ পিছত আমি আৰু এটা আশা কৰিছোঁ যে আস্থা হস্পিটেলখন আমি সম্পূৰ্ণ কৰি আমি যাতে উদ্বোধনী কৰিব পাৰোঁ, তাৰ কাৰণেও আপোনালোকৰ আশীৰ্বাদ দিব। ঠিক আছে, নমস্কাৰ। 3 মাহৰ ভিতৰত যদি আমি এখন ৰেডি কৰি ল'ব পাৰোঁ তেনেহ'লে নৰ্মেল যেনেকুৱা পেচেণ্ট থাকে সেইখিনি থাকিবই চিকিৎসা। বাকী আমাৰ কিছুমান BPL পেচেণ্টছ কিছুমান আছে, যিখিনি আমাৰ দুখীয়া পেচেণ্ট আছে, সেইখিনিৰ কাৰণে আমি এক্সট্ৰা কাৰ্ড আমি আস্থাৰ আণ্ডাৰত বনাম বুলি ভাবিছোঁ, য'ত আমি স্পেচিয়েল ডিছকাউণ্ট দিয়া থাকিব থ্ৰু আউট দ্য ইয়াৰ, গোটেই বছৰটো। যিখিনি পাৰোঁ আমি এনেকৈ চিকিৎসা দি যাম। ইনড'ৰ পেচেণ্টে হওক, মানে ভৰ্তি কৰিব লগা পেচেণ্টে হওক, পৰীক্ষা কৰিব লগা পেচেণ্টে হওক, বা OPD দেখাব অহা পেচেণ্ট হওক, চবকে এইখিনি এক্সট্ৰা সুবিধা আমি দি যাম বুলি ভাবিছোঁ। আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে আজি আস্থা হস্পিটেলৰ উদ্যোগত আজি বিনামূলীয়া স্বাস্থ্য শিবিৰটো আয়োজন কৰা হৈছে। প্ৰত্যেক বছৰে 1 জুলাইৰ তাৰিখটো নেশ্যনেল ডক্টৰ ডে হিচাপে পালন কৰা হয়। এই বিশেষ তিথিটোতে আস্থা হস্পিটেলৰ উদ্যোগত এই বিনামূলীয়া শিবিৰটো আয়োজন কৰা হৈছে। ইয়াত আমাৰ বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে। মেডিচিন বিভাগৰ চিকিৎসক আছে, অস্থিৰোগ বিভাগৰ আছে, চকুৰো বিভাগৰ আছে, ইউৰ'লজি বিভাগৰ আছে, স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ আছে। তেনেকৈ প্ৰায় আটাইবিলাক বিভাগৰে বিশেষজ্ঞ চিকিৎসক ইয়াত উপস্থিত আছে। প্ৰায় আমাৰ কেম্পত 2 শতাধিক ৰোগী আমি আশা কৰিছোঁ আহিব বুলি। আমি যোৱা বছৰো এই বিশেষ দিনটোতে আমি বিনামূলীয়া চিকিৎসা শিবিৰটো আয়োজন কৰিছিলোঁ। আশা কৰোঁ এই চিকিৎসা শিবিৰৰ দ্বাৰা আমাৰ ওচৰে পাঁজৰে ৰোগীসকল বা যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত থকা বিশেষসকল ৰোগীসকলে উপকৃত হ'ব। আমাৰ হস্পিটেল কৰ্তৃপক্ষই জনোৱা মতে অনাগত 2-3 মাহলৈকে আমাৰ বিনামূলীয়া চিকিৎসা শিবিৰ চলি থাকিব। আমি আশা কৰা মতে আস্থা হস্পিটেল সম্পূৰ্ণ ৰূপ পাব আৰু 2-3 মাহৰ পিছত। তেতিয়ালৈকে সম্পূৰ্ণ নোহোৱালৈকে আমাৰ ফালৰ পৰা বিনামূলীয়া চিকিৎসা শিবিৰবিলাক চলি থাকিব। আমি আশা কৰিছোঁ প্ৰায় 15 দিন এমাহৰ ব্যৱধানত আমি বিনামূলীয়া চিকিৎসাৰ শিবিৰটো আয়োজন কৰিম। আৰু ইয়াতে আপোনালোকক ক'বলৈ পাই মই সুখ অনুভৱ কৰিছোঁ যে ইয়াত যিবিলাক ৰোগী আহিছে তেখেতসকলক আমাৰ লেবৰেটৰীৰ ৰেহাই মূল্যত আমি লেবৰেটৰীৰ টেষ্ট পৰীক্ষা কৰি দিয়া হৈছে। কিছুমান ৰোগীক আমি বিনামূলীয়া ঔষধ দিবৰ কাৰণে চেষ্টা কৰিছোঁ।